हेलो निहारिका শুন না তই মোৰ পল্লৱী বলছ যে কবাত ওলাই যাও কিমান দিন আমি ওলোৱা নাই ভাল লাগিব তিনজনী ৰেষ্টুৰেণ্টত যাম ওলাই যাবি ঠিক আছে মই তোক জনাই আছো জুৱা মানে আৰু টকা খুবাহে খৰচ হোৱা ততে তো নুখুৱাই মোক সবে নিজৰে দিব লাগিব কি কো থ নাযাওঁ এটা বাহানা মাৰি দিম আৰু জানো মই যে তোক কৈছিলো অকণ চাই লওঁ মানে মোৰ ৰাতিপুৱাৰ পৰাই গাটো বেয়া জানো অকণ মাথাটো বিষায়ে আছে সেইকাৰণে আৰু মাহঁতেও তেনেকৈ গ'লে বকিব দেচোন গাটো বহুত বেয়া জানো মই অথনি মানে সেই মনৰ জোৰতে তোৰ লগত তেনেকৈ কথা পাতিছো হয় দে বহুত বেয়া মই নাযাওঁ দে তহঁত দুজনীয়ে যা গাটো বহুত বেয়া মোৰ ঠিক আছে দে হ'ব দে ঠিক আছে এইজনী যাব পইচা খৰচ কৰিবলৈ হ'লে আৰু বাছি গ'ল টকা নোটছ পাই নাই পল্লৱীকে ফোন কৰোঁ হেল্ল' পল্লৱী শুন না তোৰ তাৰ অডিটৰ নোটছ পাই আছে নেকি অডিটৰ নোটছ আছে মোৰ না লাগিছিলে দিব পাৰিবি ঠিক আছে মই তোক হোৱাটছএপত দি আছো ঠিক আছে দে ঠিক আছে পাই গ'ল নোটছ পা ভালেই হ'ল the next day নাই নহয় তাইকে সুধো তাই দিব চাগে ফাইনেন্সে আৰু এইখিনি তাতে থাকিব চাগে তানিছা কচোন শুন না মোৰ তাত নহয় এই ফাইনেন্সৰ নোটছ খিনি নাই মানে দিব পাৰিবি নেকি মানে দে না যদি মোক হোৱাটছএপতে দি দে নোটছ আৰে ৰচোন মোৰ ফোন এটা আহি আছে নাই তইতো ক্লাছ কৰিছিলি কিয়ে দিলে ঐ টানি কি কৰিছ এই তই পল্লৱীৰ কথা গম নাপাৱ নাই গম নাপাওঁ One eternity later. Much later. তাকে হেজনীহে আৰু বাদ দে থক তাই কথা আমাৰ কি পাতি থাকিব লাগে আচ্ছা ঠিক আছে দে মই ৰাখো এতিয়া ফোনটো এজনী খালি মানুহ কথা পেছাল পাই থৈ যাব একদম মানে ইমান কথা পাতে মানুহৰ ক'ত আছ তই চাচোন আধা ঘণ্টা হ'ল মই ৰখি আছো মই পালোহি আৰু 2 মিনিট ৰ তই সেই চাইডতে ৰ আৰু কেলটেক্সৰ ওচৰতে ৰ মই পালোহি মই নেটমন্দিৰ চাইডে পালোহি দেখোন হ'ব দে মই ৰখি আছো জলদি A few moments later. ক'ত আছ চাইছ ন টাইম 15 মিনিট হ'ল 2 মিনিট কবলা ক'ত মৰি আছ তই এই নহয় জাননে মই যে নাইটমন্দিৰ ওচৰত পালোহি তোৰ একদম কৈছো নহয় কি জাম লাগিছে সেইকাৰণে দেৰি হৈছে পাম গৈ তই 1 মিনিট ৰ 1 মিনিট A few inches later. ফোন কৰিছ আহিলে সেইবোৰ নাহিলা যাম ক'ত আছ তই চাচোন 1.5 ঘণ্টা হ'ব হ'ল তই লাগে আহানে মই যাওঁগে মই কোৱা নাই জানো ইমান যাম মই তোক কৈছো নহয় এই তোৰ টমটম এখনৰ মানে এক্সিডেণ্ট হ'ল সেইকাৰণে ফচি গৈছো পালোহি চা তই 10ৰ কাউণ্ট কৰা পালোহি যাওঁ দেই ঐ কিমান ভাগৰ লাগিছে নহয়
ই ৰিক্সাখনৰ কাৰণে মইতো কিমান সোনকালে ওলাই লৈছো জানো প্লিজ বহুত সোনকালে ওলাইছো সেইখনৰ কাৰণে মোক ফসি গল বুজিছনে দে বল হে গাইস কি খবৰ আশা কৰো সকলোৰে ভাল আজি বহুত দিনৰ মোৰ একচুয়ালি ভিডিও দিছো অলপ দুজনীৰ অলপ পাৰ্সোনাল কাম আছিল সো ভিডিও বনাবই পৰা নাছিলো তো আজি দিলো বাৰু প্ৰায় 2 সপ্তাহ মূৰত আৰু যদি ভিডিওটো ভাল লাগিছে আপোনালোকে জানে কি কৰিব লাগে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব দেই আৰু কি টাইপৰ ফ্ৰেন্ড আছে কমেন্ট কৰিব কাৰণ আমি হসা কেনেকা ফ্ৰেন্ডছ আমি পাইছো দুজনীয়ে আপোনালোকেও জনাব কেনেকা টাইপ ফ্ৰেন্ড আছে আপোনালোকৰ আৰু আপোনালোকে আমাক ইনষ্টাটো ফলো কৰিব পাৰে আমি ডেসক্ৰিপচন বেলেগ আমাৰ ফটো চাব পাৰিব আমাৰ ৰূপ সৰি আৰু description থাকিব লিংক আমাৰ ফলো কৰি দিব and that's it for today thank you guys bye